হয় আমার একচুয়ালি আজি মুখ্য কার্যালয় এটু গোটেই ইলেকশনটোর ওদালগুড়িত আমি স্থাপন করেছো। ইয়ার পিছতে ভেরগাঁও জেলা, দরং জেলা, আমার তামুলপুর জেলাত আর এটা কয় অফিস হবই, কিন্তু এইটো হেডকোয়ার্টার আলটিমেটলি স্টারিং কমিটি ইয়াতে বহিব, ইয়াতে আলোচনা করব, সিদ্ধান্ত ইয়াতে লব। তাৰপিছত আমি সভা সমিতিকে ধৰি নমিনেশ্যন দিয়ালৈকে কি কি কাম কৰিম আজি আমাৰ বিতং আলোচনা হ'ব। ষ্টাৰিং কমিটি তেওঁলোকে সিদ্ধান্ত ল'ব। আমি ইতিমধ্যে নিৰ্বাচনৰ কাম কাজ চলাইছোঁ, কাৰণ আমাৰ বিশেষকৈ এই 6টা সিটত ব্ৰিটিছৰ পৰ্যাপ্ত পৰিমাণৰ দলীয় কৰ্মী আৰু নেতা আছে, আৰু তেওঁলোকে বহুত আগুৱাই লৈ গৈছে ইতিমধ্যে দলটো, আৰু ৰিপিট কৰিব লাগে খালি পাব্লিকৰ ওচৰলৈ গৈ আপোনালোকে নাঙলৰ ছবিত ভোট দিয়ক বুলি। এতিয়া ইয়াৰ লগতে মই আজি এটা কথা ক'ব বিচাৰিছোঁ যে অনাৰেবল স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 3 দিন আগতে এটা মন্তব্য কৰিছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিলৈ অমুকে আহিব লাগে বুলি তেওঁ কৈছে, যিটো এগৰাকী স্পীকাৰে ক'ব নালাগে। স্পীকাৰ সকলো ৰাজনৈতিক দলক ৰিপ্ৰেজেণ্ট কৰে, আৰু তেওঁ সকলো ৰাজনৈতিক ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁ এটা বিশেষ ৰাজনৈতিক দলত যোগদান কৰিবলৈ কৈছে। মই ভাবোঁ তেওঁ স্পষ্টীকৰণ দিয়ক কি প্ৰসংগত তেওঁ কৈছিল। আদাৰৱাইজ তেওঁ যদি এই কথাটো যদি কৈছে তেতিয়াহ'লে তেওঁ কিন্তু নিয়ম ভংগ কৰিছে, আৰু তেওঁ স্পীকাৰ হিচাপে থকাৰ যোগ্যতা হেৰুৱাইছে। এইটো ৰাইজে নিৰ্ণয় কৰিব। যিজন কেণ্ডিডেটে ছিকিউৰিটি ফৰফিট কৰে তেওঁ ভাবে জিকিম বুলি, গতিকে ডিচিশ্যন ল'ব ৰাইজে। আৰু কোকৰাঝাৰ, দৰং, ওদালগুৰিত এইবাৰ BPFৰ লগত আছে ৰাইজ। বিজয়ী হোৱাৰ পিছত মোৰ ইণ্ডিভিজুৱেল ভিজন আছে যে বিশেষকৈ দৰং ওদালগুৰি সিটটো অসমৰ কোনো সিটৰ লগত নিমিলে। 50% ইনচাইড 6 শিডিউল আৰু 50% আউটচাইড 6 শিডিউল। ইয়াত কথা কওঁতেও আমি সাৱধান হ'ব লাগিব। আমি পাৰ্লামেণ্টতে কথা কওঁ বা এতিয়া ইলেকশ্যন মিটিঙতে কওঁ, আমি 2টা অঞ্চলক ৰিপ্ৰেজেণ্ট কৰি কথা ক'ব লাগিব। বহু সমস্যা BTCৰ লগত নান BTC এৰিয়াৰ নিমিলে, আৰু নান BTC এৰিয়াৰ সমস্যাৰ লগত BTCৰ সমস্যা নিমিলে। এক্সাম্পল হিচাপে যিখন নান 6 শিডিউল এৰিয়াৰ কাৰণে আজি মুখ্য বিষয়, সেইখন আমাৰ 6 শিডিউল এৰিয়াত কোনো মূল্য নাই, ইমপ্লিমেণ্ট নকৰে কাখন। গতিকে তেনেকুৱা বিষয়বিলাক আমি এড্ৰেছ কৰোঁতে কঠিন হ'ব, কিন্তু আমি তথাপি প্ৰপাৰলি ৰাইজকো এড্ৰেছ কৰিম। আৰু ভৱিষ্যতে বিজয়ী হৈ যোৱাৰ পিছত 6 জনগোষ্ঠী জনজাতিকৰণ, বৃহৎ নদীবান, আমাৰ অসম চুক্তিৰ ৰূপায়ণ, আমাৰ উগ্ৰপন্থী যিবিলাক ছেটেলমেণ্ট পাবলগীয়া আছে এতিয়াও তেওঁলোকক দিয়া নাই, তেওঁলোকৰ সম্পৰ্কে আমি আটাইবিলাক বিষয় এড্ৰেছ কৰিম। যিবিলাক বিষয় 20 বছৰত এবাৰো একদিনৰ কাৰণেও MP-সকলে, BJPৰ MP-সকলে এড্ৰেছ নকৰিলে পাৰ্লিয়ামেণ্টত, যাৰ কাৰণে গোটেই অঞ্চলত MP দিলীপ শইকীয়াই কওক বা আগৰ MP-সকলৰ ক্ষেত্ৰত এক সাংঘাতিক বিৰুদ্ধে ভোট দিয়াৰ কাৰণে মাৰবাদ দিছে। মানে অকল UPPL বুলিয়ে নহয়, তেওঁলোকৰ নিজৰ দলৰ BJP দলৰ বহু কৰ্মী, আৰু যিটো নৰ্মেলি 10 to 12% ফ্লোটিং ভোট থাকে, যোৱাবাৰ যিবিলাক BJPত দিছে তেওঁলোক ৰিভাৰ্চ কৰিছে অলৰেডি। 10 to 12% ভোট মানে মেজৰ ভোট BPFলৈকে চুইং কৰিব, যিখিনি BJP কৰ্মী নহয়, নেতাও নহয়, ভোটাৰ আছিল, তেওঁলোকে অলৰেডি চুইং কৰিছে। আজি আপুনি দেখিছে ইয়াত যিখিনি মহিলাই BPF দলত যোগদান কৰিছে তেওঁলোক নেতা নহয়, কিছু অংশক আছে বিষয়ববী, কিন্তু নেতা নহয়। ভোটাৰ যেতিয়া ৰিয়েক্ট কৰিছে, ভোটাৰে যেটা বেয়া পাইছে, নেতা বেয়া পালে আৰু এটা নেতা ওলাব, কিন্তু ভোটাৰ বেয়া পালে ডেঞ্জাৰাছ পলিটিকেল পাৰ্টিৰ কাৰণে। আজি মহিলাসকলে ইয়াত যোগদান কৰি এটা কথা প্ৰমাণ কৰিছে, UPPL আৰু BJPৰ মহিলাসকলে BPFত যোগদান কৰি, যে আমাৰ এই অঞ্চলত ভোটাৰ খুব বেয়া পাইছে। ভোটিং মেচিন সম্পৰ্কে এতিয়া কিবা নতুন কথা কৈ একো লাভ নাই, যেহেতু অলৰেডি প্লেচ কৰিছে ভোটিং মেচিনত ইলেকশ্যন হ'ব। আৰু চাওক, ভোটিং মেচিন সম্পৰ্কে প্ৰথম ব্যৱহাৰ কৰিছে কংগ্ৰেছে আনিছে, তেওঁলোকে ইউজ কৰিলে, আৰু এতিয়াৰ চৰকাৰে মিছ ইউজ কৰিছে। ডেট ইজ ডিফাৰেঞ্চ অনলি। কংগ্ৰেছে ব্যৱহাৰ কৰিলে আৰু বৰ্তমান ৰাজনৈতিক দলটোৱে অপব্যৱহাৰ কৰিছে।
অপব্যৱহাৰ নকৰিলে ভাল পাম। ৰাজু দেউৰী মই প্ৰফেশ্যনেল মই এডভকেট হয়। মই আমাৰ শোণিতপুৰ 11 নং শোণিতপুৰ কনষ্টিটুৱেঞ্চিত মই আজি নমিনেশ্যন দাখিল কৰিবলৈ আহিছোঁ আৰু মই ইয়াতে এটা মেছেজ এটা পাছ কৰিব বিচাৰিছোঁ যে বিভিন্ন পাৰ্টীয়ে দলে বলে নিজৰ নিজৰ কেণ্ডিডেটক বিভিন্ন জেগাৰ পৰা আহিছে। তেখেতসকলৰ কি উদ্দেশ্য আছে আমি নাজানো। আমাৰ BPFৰ এটাই উদ্দেশ্য আমি নিজৰ আইডেণ্টিটিটো কেনেকৈ আমি ছেফ প্ৰটেক্ট কৰিম সেইটোৱে ইণ্টেনশ্যনত আমি আহিছোঁ। অসমৰ নালাগে ইণ্ডিয়া সংবিধানটো চেঞ্জ হ'বলৈ কৈ আছে। আমি দুখীয়া ৰাইজৰ কাৰণে স্থান নাই এই পৃথিৱীত এই অসমত। সেইকাৰণে আমি BPF অসমৰ স্বাৰ্থত জনজাতিৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত আমি মাত মাতিবলৈ ওলাই আহিছোঁ। সেইকাৰণে আজি আমি নমিনেশ্যন দিবলৈ এতিয়া ওলাই আহিছোঁ। এতিয়া BPFৰ নাঙল চিনত ৰাইজক আমি আহ্বান কৰিছোঁ ভোট দি পেলাই আমাক জয়যুক্ত কৰিব বুলি ভাবিছোঁ। আৰু লগতে আমি বহুতখিনি চুকে কোণৰ পৰা শুনিছোঁ যে বহুতখিনি পলিটিকেল নেশ্যনেল পাৰ্টিবিলাকৰ বহুতখিনি ফ্লাইং ভোট হৈ আছে। তেখেতসকলক পইচা পাতি দি চাকৰি পলুপি টকা পইচা মদ পানী দি পেলাই ইলেকশ্যন খেলিবলৈ অহা নাই। আমি মানুহৰ মাজত মানুহৰ কাৰণে কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু